আপুনি এটা ইউটিউব চেনেল খুলিম বুলি ভাবি আছে নেকি যদি ভাবিছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে তো আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম আপোনালোকে এটা ইউটিউব চেনেল কেনেকৈ খুলিব আৰু সেই ইউটিউব চেনেলটোত আপোনালোকে কেনেকৈ ভিডিঅ' আপলোড কৰিব আৰু সেই ভিডিঅ'টোৰ থাম্বনেইল টাইটেল ডেছক্ৰিপশ্যন টেক্সট সকলোবোৰ লগাবলৈ আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শিকাই দিম তো বন্ধুসকল এই ভিডিঅ'টো মাত্ৰ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই তেনেহ'লে আপোনালোকে একো বুজি নাপাব তো বন্ধুসকল আগষ্ট পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সো গাইজ ইউটিউব চেনেল কৰিবৰ কাৰণে পোনপ্ৰথমে আপোনাৰ মোবাইলত ইউটিউবটো অপেন কৰি ল'ব ইউটিউবটো অপেন কৰি লৈ আপোনাৰ মোবাইলৰ প্ৰফাইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে সুইচ অপশ্যনত ক্লিক কৰিব বন্ধুসকল এইখিনিতে এটা মন কৰিবলৈ কথা যে আপোনাৰ মোবাইলত অলৰেডি এটা পুৰণা জিমেইল একাউণ্ট আছে তো সেইটো ব্যৱহাৰ নকৰি আপুনি এটা ফ্ৰেছ জিমেইল একাউণ্ট খুলি লোৱাটো ভাল হ'ব কাৰণ যদি আপোনালোকে পুৰণা জিমেইলটোকে ব্যৱহাৰ কৰে তেনেহ'লে পাছত গৈ আপোনাক সমস্যাত পেলাব পাৰে বা আপুনি সমস্যাত পৰিব পাৰে তো নতুন জিমেইল একাউণ্ট খুলিবৰ কাৰণে আপুনি আপোনাৰ মোবাইলত সুইচ একাউণ্ট অপশ্যন ক্লিক কৰিব কৰাৰ পিছত আপুনি এতিয়া দেখিবলৈ পাব এটা প্লাছ আইকন অৰ্থাৎ প্লাছ আইকনত ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব এটা ক্ৰিয়েট অপশ্যন লাষ্টত ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফৰ মাই পাৰ্চনেল ইউজ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ক্ৰিয়েট এ গুগল একাউণ্ট ইণ্টাৰ ইয়ৰ নেম তো আপোনাৰ নামটো ইয়াত ইণ্টাৰ কৰি দিব তো মই এতিয়া নামটো ইণ্টাৰ কৰি দিছোঁ নামটো ইণ্টাৰ হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো দি দিব তো মই ডেট অফ বাৰ্থটো দি দিছোঁ ইয়াতে জেণ্ডাৰটো চিলেক্ট কৰিব জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে এটা ক্ৰিয়েট এ জিমেইল এড্ৰেছ মানে আপোনাৰ জিমেইলৰ এটা নাম দিব rahulrava343@gmail.com তো এইটো আপোনাৰ মই মানে জিমেইল এটা বনাইছোঁ তো আপোনালোকে এনেকৈ বনাই দিব তো নেক্সট আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰিছে আপোনালোকে এতিয়া পাছৱৰ্ডটো এণ্টাৰ কৰিব অকল ইয়াতে এটা পাছৱৰ্ড দিব লাগিব তো আমি পাছৱৰ্ডটো এতিয়া দি দিছোঁ তো আপোনালোকে আপোনাৰ জিমেইলৰ পাছৱৰ্ড এটা ৰাখি দিব আৰু পাছৱৰ্ডটো আপোনালোকে মনত ৰাখিব যাতে পাছতকৈ আপোনালোকৰ মানে অসুবিধা নহয় তো পাছৱৰ্ডটো আপোনাৰ ডেট অফ বাৰ্থটো ৰাখিলে বেছি ভাল হ'ব তাৰপিছত নেক্সট আপোনালোকৰ লাষ্টত আপোনাৰ নামটোৰ দুটা আখৰ লগাই দিব আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি থ'ব যাতে আপোনালোকে পাহৰিলে কেতিয়াবা চাব পাৰে তো এতিয়া নেক্সট কৰি দিব জিমেইল একাউণ্ট ৰেডি আৰু আমি এতিয়া ইউটিউব চেনেল খুলিম তো গাইজ এতিয়া আমাৰ ইউটিউব চেনেল ক্ৰিয়েট হোৱা নাই তো এতিয়া আমাৰ জিমেইল একাউণ্ট ক্ৰিয়েট হ'ল তো আমি এতিয়া ইউটিউব চেনেল ক্ৰিয়েট কৰিবলৈ শিকিম তো বন্ধুসকল ইউটিউব চেনেল ক্ৰিয়েট কৰিবৰ কাৰণে কি কৰিব আপোনালোকে আপোনাৰ ইউটিউবটো আপোনাৰ এই নতুন জিমেইলটো লগ ইন কৰি ল'ব লগ ইন কৰাৰ পিছত আপোনালোকে প্ৰফাইল অপশ্যন ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ৰাহুল ৰাভা বুলি এনেকৈ আছে ক্ৰিয়েট এ চেনেল ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে পিকচাৰ নেম ইয়াতে আপোনালোকে পিকচাৰ এতিয়া আপোনালোকৰ লগতো এড কৰিব যাতে আপোনাৰ একাউণ্টটো অলপ দেখিবলৈ প্ৰফেশ্যনেল লাগে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ গেলাৰীত এনেকৈ ৰিডাইৰেক্ট কৰি দিব তো আপোনালোকে ইয়াতে আপোনাৰ লগতো চিলেক্ট কৰি ল'ব ইয়াতে মই এটা লগো বনাই লৈছোঁ তো আপুনিও আপোনাৰ চেনেল অনুযায়ী এটা লগো বনাই ল'ব তো এতিয়া মই লগতো এডজাষ্ট কৰি দিছোঁ আৰু আপোনালোকে ইয়াতে ক্ৰপিং কৰিব পাৰিব ইয়াতে ছেভ এজ প্ৰফাইল পিকচাৰতে ছেভ কৰি দিব এতিয়া আমাৰ প্ৰফাইল পিকচাৰ ৰেডি আৰু এতিয়া আমি নামটো লগাব লাগিব তো মই নামটো বিশেষ চেঞ্জ নকৰোঁ কাৰণ এইটো মোৰ এনেকৈ ৰাহুল ৰাভা এনেকৈ বনাব বিচাৰোঁ চেনেলটো তো সেইকাৰণে এনেকৈ ৰাখি দিছোঁ আপোনালোকে এনেকৈ চেঞ্জ কৰিব নামটো আমাৰ এতিয়া নাম আৰু প্ৰফাইল ৰেডি তো আমি এতিয়া কৰিব লাগিব কি চেনেল ক্ৰিয়েট কৰিবৰ কাৰণে অকল এতিয়া ক্ৰিয়েট চেনেলত ক্লিক কৰিব সো গাইজ আমাৰ চেনেল ক্ৰিয়েট হৈ গ'ল জিমেইল একাউণ্ট ক্ৰিয়েট হ'ল তো এতিয়া আমি শিকিম ভিডিঅ' আপলোড দিবলৈ তো ভিডিঅ' আপলোড দিবৰ কাৰণে আপুনি এতিয়া আপোনালোকে দেখিবলৈ পাইছে প্লাছ আইকন ইয়াতে ক্লিক কৰিব আপোনালোকে ভিডিঅ' আপলোড দিবৰ কাৰণে আপোনালোকে শ্বৰ্ট যদি দিয়ে শ্বৰ্ট অপশ্যনত যাব আৰু যদি লং ভিডিঅ' দিয়ে তেনেহ'লে ভিডিঅ' যাব মোবাইলৰ ষ্ট'ৰেজত যিবোৰ ফটো যিবোৰ ভিডিঅ' আছে সেইবোৰতে দেখিবলৈ পাব আপোনালোকে যোনটো ভিডিঅ'তে মানে ৰেডি কৰিছে আপলোড দিবৰ কাৰণে সেই ভিডিঅ'টো ইয়াতে চিলেক্ট কৰি ল'ব চিলেক্ট কৰি আপোনালোকে ইয়াতে নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনালোকে এতিয়া থাম্বনেইল লগোৱা অপশ্যন যদিও দেখা পায় এতিয়া আপোনালোকে থাম্বনেইল লগোৱাৰ কোনো প্ৰয়োজন নাই এতিয়া আপোনালোকে একো কৰিব নালাগে কেৱল ভিজিবিলিটিটো আপোনালোকে আনলিষ্টেড ৰাখিব আনলিষ্টেড কৰি আপোনালোকে বেক আহিব বেক আহি আপোনালোকে এইবিলাক একো কৰিব নালাগে ডাইৰেক্ট নেক্সট কৰিব আৰু সেইটো আপলোড কৰিব এতিয়া আমাৰ ভিডিঅ' আপলোড হৈ আছে আৰু এতিয়া আমি শিকিম এইটো ভিডিঅ' আপলোড হোৱাৰ পিছত আপুনি এই ভিডিঅ'টোৰ থাম্বনেইল টাইটেল ডেছক্ৰিপশ্যন টেক্সট কেনেকৈ লগাব তো গাইজ আমাৰ ভিডিঅ'টো ইউটিউবত আপলোড দিয়া হৈ গ'ল এতিয়া আমি শিকিম ভিডিঅ'টোত থাম্বনেইল টাইটেল ডেছক্ৰিপশ্যন এণ্ড টেক্সট কেনেকৈ লগাম তো বন্ধুসকল পোনপ্ৰথমে আপোনাৰ মোবাইলত প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব অ'পেন কৰি লৈ আপোনালোকে চাৰ্চ কৰিব YT ষ্টুডিঅ' চাৰ্চ কৰি আপোনালোকে এইটো এপ্লিকেশ্যন ইনষ্টল দিব ইনষ্টল দিয়াৰ পিছত আপোনালোকে অ'পেন কৰিব আপোনাৰ মোবাইলত অ'পেন কৰাৰ পিছত আপুনি এনেকুৱা ধৰণৰ এখন স্ক্ৰীন শ্ব' হ'ব আপোনাৰ সন্মুখত তো আপোনালোকে ইয়াত কি কৰিব তো এতিয়া কণ্টেণ্ট অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি যিটো ভিডিঅ' আপলোড দিছিলে সেই ভিডিঅ'টো আপোনালোকে ইয়াত দেখিবলৈ পাব এই ভিডিঅ'টোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব
ইয়াতে 20 আগষ্ট 2025 বুলি এনেকৈ আছে আৰু এনেকৈ অলপ কিবা আছে ফটো এখন আছে তো বন্ধুসকল তো এনেকৈ দিলে তো ভিউৱাৰ্ছ নাচাব তো সেইকাৰণে আমি এখন থাম্বনেইল লগাব লাগিব মানে বেনাৰ আৰু এতিয়া আমি টাইটেল এড কৰিব লাগিব তো কি কৰিব লাগিব তো আপোনালোকে ইয়াতে ক্লিক কৰিব পেঞ্চিল আইকনত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আকৌ পেঞ্চিল আইকনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াতে কাষ্টম থাম্বনেইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ভেৰিফাই কৰিব লাগিব আপুনি এটা ফোন নাম্বাৰ লৈ আপুনি ইয়াতে ভেৰিফাইত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ফোন নাম্বাৰ এটা দি দিব আপোনাৰ ফোন নাম্বাৰটো এড কৰাৰ পিছত আপোনালোকে ইয়াতে টেক্সট অপশ্যনটো ক্লিক কৰিব যাতে এই টেক্সট কৰি আপোনাক 6 ডিজিট এটা কোড পঠাব পাৰে আৰু আপুনি আপোনাৰ চেনেলটো ভেৰিফাই কৰিব পাৰে ফোন নাম্বাৰ দিয়াৰ পিছত এটা টেক্সট অন ক্লিক কৰাৰ পিছত আপুনি ইয়াতে নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে 6টা সংখ্যাতে কি কৰিব দিব মানে দিব দিছে মানে আপুনি যেটো ফোন নাম্বাৰ দিছিলে সেই নাম্বাৰটা কোড আহিব ভেৰিফিকেশ্যন কোড এই কোডটো এতিয়া এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছতে আপোনাৰ ফোন নাম্বাৰটো এতিয়া ভেৰিফাইড হৈ যাব ভেৰিফাইড হৈ যোৱাৰ পিছতে আপুনি ইয়াতে থাম্বনেইল লগাবলৈ পাৰিব থাম্বনেইল লগাবৰ কাৰণে আপোনালোকে এতিয়া পিকচাৰসমূহ আপোনাৰ চাব তো আপোনালোকে য'ত ৰাখিছে আপোনাৰ বেনাৰখন বা পোষ্টাৰখন আপুনি ক্লিক কৰি ইয়াতে এড কৰি ল'ব তো এতিয়া আমাৰ থাম্বনেইল লাগি গ'ল আপোনালোকে চাব পাৰে ধুনীয়াকৈ তো আপোনালোকে থাম্বনেইল লগা হোৱাৰ পিছত আপোনালোকে ইয়াতে ডান কৰি দিব ডান কৰি দিয়াৰ পিছত আপোনাৰ মানে বেনাৰখন সেভ হৈ গ'ল ইয়াতে আমি এতিয়া এড কৰিব লাগিব টাইটেল আপোনাৰ ভিডিঅ'টো ৰিলেটেড টাইটেল ইয়াত দিব যেনে মই বনাইছোঁ ইউটিউব চেনেল কেনেকৈ খুলিব তো মই লিখিছোঁ হাউ টু ক্ৰিয়েট ইউটিউব চেনেল ইন আছামিজ তো এনেকৈ আপোনালোকে ইয়াতে টাইটেলটো এড কৰি দিব তাৰপিছত আপোনালোকৰ থাম্বনেইল হৈ গ'ল টাইটেল হৈ গ'ল এতিয়া আমি এড কৰিম ডিছক্ৰিপশ্যন এড কেনেকৈ কৰিব তো ইয়াতে আপোনালোকৰ মানে ডিছক্ৰিপশ্যন মানে বুজাইছে আপুনি ভিডিঅ'টো কি ক'ব বিচাৰিছে সেইটো লিখিব ইয়াত আৰু ৰিলেটেবল টপিকছ ইয়াতে কেইটামান লিখিব তো যদি আপোনালোকে ডিছক্ৰিপশ্যন ভালকৈ এড কৰিব শিকিব বিচাৰে তো এইটোৰ ওপৰত মই ভালকৈ পিছত ভিডিঅ' বনাই দিম তো আজিলৈ মানে ভিডিঅ'টো এইটো শিকালে মানে বহুত দীঘল হৈ যাব তাৰ কাৰণে আজি মই এইটো নিশিকাওঁ তো এনেকৈ ডিছক্ৰিপশ্যন এড কৰিব লাগে যদি শিকিব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকক মই শিকাই দিম তো নেক্সট আপোনালোকে এতিয়া ভিজিবিলিটি তো এতিয়া আপুনি এইটো পাব্লিছ কৰি দিব পাব্লিক কৰিব কৰাৰ পিছত আপোনালোকে বেক আহিব বেক হোৱাৰ পিছত আপোনালোকে চিলেক্ট অডিয়েঞ্চ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব নো ইটছ নট মেড ফৰ কিডছ ইয়াতে ক্লিক কৰাৰ পিছত আকৌ বেক আহিব বেক অহাৰ পিছত আপোনালোকে আকৌ ইয়াতে চাব ইয়াতে মোৰ অপশ্যন আছে টেক্সট শ্বৰ্ট ৰিমিক্সিং কেটেগৰী এণ্ড মোৰ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এড টেক্সট অৰ্থাৎ ইউটিউবৰ ভিডিঅ'সমূহত টেক্সট ইয়াতে এড কৰিব পাৰি বা ইয়াতে টেগ এড কৰা হয় তো আমি টেগ ইয়াত কেনেকৈ এড কৰিম বা কি এড কৰিম তো টেগ মানে হৈছে আপোনাৰ ভিডিঅ'টোৰ ৰিলেটেড যেনে কি মই অসমীয়াত ভিডিঅ' বনাইছোঁ যেনে আছামিজ ভিডিঅ' এনেকৈ টাইপ কৰাৰ পিছত আপোনালোকে ইণ্টাৰ কৰি দিব ইণ্টাৰ পিছত আপোনালোকৰ এইটো এটা টেগ হৈ গ'ল আৰু আমি টেগ এড কৰিম যেনে আছামিজ টেগ য'ত টেক্স চেনেল আকৌ এণ্টাৰ কৰি দিছোঁ আৰু এতিয়া আমি কি টেগ কৰিব পাৰোঁ আমি দিব পাৰোঁ ইয়াতে ইউটিউব আৰু আপোনাৰ YT তো এনেকৈ আপুনি যি টেগ ৰিলেটেড আছে সেইবোৰ আপোনালোকে ইয়াতে এণ্টাৰ কৰিব পজক দিয়াৰ পিছত আপোনালোকে ইয়াতে এণ্টাৰ কৰি এনে টেগ এড কৰিব এনে টেক্স হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে কেটেগৰী আপোনালোকে কেটেগৰীটো ইয়াতে আপোনাৰ ভিডিঅ' ৰিলেটেড হ'ব যদি আপুনি কমেডি ভিডিঅ' বনায় কমেডি ভিডিঅ'ত ক্লিক কৰিব তো মোৰ কমেডি নহয় যদি আপুনি গেমিং কৰে গেমিঙত ক্লিক কৰিব যদি আপোনালোকে লাইফষ্টাইলত ক্লিক কৰে মানে লাইফষ্টাইল মানে হৈছে কি আপুনি যদি পাৰ্চনেল ভ্লগ বনায় তেনেহ'লে আপোনালোকে হাউ টু এণ্ড কিবা দিব পাৰে এইবিলাক যদি আপোনালোকে মিউজিচিয়ান দিব পাৰে তো মই মোৰ যিহেতু টেকনিকেল ভিডিঅ' সেইকাৰণে মই চায়েন্স এণ্ড টেকন'লজিত ক্লিক কৰিছোঁ তাৰপিছত আপুনি মানে এইটো ক্লিক এইবোৰ হৈ যোৱাৰ পিছত এইবোৰ বেক আহি ইয়াতে আমি আমাৰ গোটাইবিলাক ছেটিংছ হৈ গ'ল এইবিলাক হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে ছেভ অপশ্যনত ক্লিক কৰিব ছেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো ইয়াতে ছেভ কৰাৰ পিছতে আপোনাৰ ভিডিঅ'টো পাব্লিছ হৈ যাব তো বন্ধুসকল আমি আজি এইটো ভিডিঅ'ত শিকিলোঁ যে ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি আমি জিমেইল একাউণ্ট কেনেকৈ খুলিব পাৰি এইটো ভিডিঅ'সমূহত টাইটেল কেনেকৈ এড কৰিব পাৰি থাম্বনেইল কেনেকৈ এড কৰিব পাৰি টেক্সট এণ্ড ডেছক্ৰিপশ্যন আমি সকলোখিনি শিকিলোঁ তো বন্ধুসকল নেক্সট ভিডিঅ' কি টপিকৰ ওপৰত লাগে মোক কমেণ্ট কৰি জনাব মই সেই টপিকৰ ওপৰত ভিডিঅ' বনাম আৰু যদি বন্ধুসকল ভিডিঅ'টো কিবা বুজিবত অসুবিধা হৈছে তেনেহ'লে নিশ্চয় মোক কমেণ্ট কৰি জনাব আপোনালোকক মই ৰিপ্লাই দিম তো বন্ধুসকল আজিলৈ আহিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত